হাৰপাত আৰু বেগখন মই অৰ্ডাৰ কৰিছিলোঁ, আজি আহিলে। কেনেকুৱা পালে জনাবচোন। হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া দুপৰীয়াৰ ভাত পানী খাই সকলো কাম কৰি মই আজৰি। আজি বহুতখিনি গৰম দিছে, বহুত বেছি গৰম, ৰঙা পৰা ৰ'দ হয় একেবাৰে। দেখিছে মোক কিমান ঘামিছে, ফেনখনো অফ কৰি থৈছোঁ, সেইবাবে বহুত গৰম পাইছোঁ। আজিৰ ভিডিঅ'টো কোনো এটা টপিকৰ ওপৰত নহয়। মই ভিডিঅ'বোৰ এদিনত বনাবলৈও দিগদাৰ হয়, মোৰ 2 দিন লাগে প্ৰায়, আৰু এডিট কৰোঁতেও মোৰ সময় লাগে। মই যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম এতিয়া, আৰু আপোনালোকে বিচৰা ধৰণে মই ভিডিঅ' বনাবও পৰা নাই। প্লিজ আপোনালোকে মোক মৰম দিব, মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম আপোনালোকে ভাল পোৱা ধৰণে ভিডিঅ'বোৰ বনাই আনিবলৈ। মোৰ দেউতা আহিছিল, তেখেতক আপোনালোকৰ লগত মই চিনাকি কৰি দিছোঁ। প্লিজ মোৰ দেউতাক মৰম দিব, আশীৰ্বাদ কৰিব। সকলোৰে দেউতাকৰ দৰে মোৰ দেউতাও একেই হয়। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'দ দেখিছে আজি, ইমান ৰ'দ দিছে, বহুত গৰম দিছে আজি, বৰ গৰম, আৰু এনেই পিৰপিৰীয়া বতাহ মেলি আছে। গধূলি সময়ত অলপ নিকিক দেউতাকে বাহিৰত ওলাই আনিছে, বহুত গৰম হয়। এইখিনি সময়ত অলপ ৰ'দটো কমাইছে, সেইবাবে তাই কি হৈছে, দেউতাকে ধৰিব বিচাৰিছে কিন্তু তাই নধৰে, নিজৰ ইচ্ছাত একেবাৰে ফুলবোৰৰ পাত ছিঙিব বিচাৰে, তাইক ছিঙিব দিব লাগে, এই কৰি আছে। নিকি, মোৰ ফালে চাই দিয়াচোন, হাই কৈ দিয়া এবাৰ। নাচায়ে, দেখিছে আপোনালোকে কি ভাৱ ছোৱালীজনীৰ। এয়া দেউতা আহিছে, এয়া দেউতাক চাহ দিলোঁ, তেওঁ খাই আছে। আজি বহুত গৰম। ককাক মাতি দিয়া, নকয়, ককাক মাতি দিয়া। দেউতাই হাই কৰিছে। দেউতাৰ লগত অলপ কথা পাতোঁ, বহুত দিনৰ মূৰত আহিছে, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। দেউতা কিবা কৈ দিয়া, চেনেলটো মোৰ চাবা কোৱা। আমাৰ মাইৰ চেনেলটো আপোনালোকে গোটেই যেন সাদৰি চাব। ককাকৰ লগত টিভি চাই আছে আমাৰ ছোৱালীজনী, ইমান শান্ত। এতিয়া মই ভাত বনাওঁ, দেউতা গ'ল, দেউতা যোৱাখিনি দেখুওৱা নহ'ল। এতিয়া মই ভাত বনাই লওঁ, তাৰপাছত আপোনাক লগ পাই আছোঁ। আজি মাংস আছে, ব্ৰইলাৰ হয়, মই বনাওঁ, তাৰপাছত আপোনাক লগ পাই আছোঁ। এতিয়া মাংস বনাই আছোঁ, মাংস বনোৱা হ'ল মোৰ, এতিয়া ভাত খাবৰে হ'ব, 9টা বাজি গ'লে, আৰু চয়াবিন বনালোঁ। তেতিয়াহ'লে কালি লগ পাইছোঁ আপোনালোকক, আজি আৰু ভিডিঅ' নবনাওঁ। হাই এভৰিৱান, আজি 11টা বাজিবৰে হ'ল, মই নিকি খুৱাই লৈ আজৰি হৈছোঁ আৰু ভাত বনাব যাব লাগিব। মোৰ 2টা পাৰ্চেল আছিলে, মই অৰ্ডাৰ কৰিছিলোঁ, আহিলে আজি। আৰু দেখিছে আজিও মই খোপা কাঠি লৈছোঁ, নহ'লে নোৱাৰি, ইমান গৰম, বহুত গৰম। আৰু মই বাহিৰত বহি লৈছোঁ, ভিতৰত নোৱাৰি ফেন অফ কৰি থাকিবলৈ। বাহিৰত অলপ বতাহ মেলি আছে, সেইবাবে বাহিৰতে বহিলোঁ। আপোনালোকক দেখুৱাওঁ মই কিনো অৰ্ডাৰ কৰিছিলোঁ। মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইখন বেগ, আনবক্সিং কৰিলোঁ মই চেনিটাইজ কৰি। এইখন বেগ হয়, দেখিছে ধুনীয়া হয় বেগখন, ভাল লাগিছে মোৰ। আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব, মই কোডটো দি দিম আপোনালোকক। এইখন বেগ হয়, দেখিছে, ভিতৰত এখন আৰু সৰুকৈ বেগ আছে। এইখন
এনেকৈ আছে কম প্ৰাইজতে আছিলে সেইবাবে মই লৈ ল'লোঁ আপোনালোকক মই দি দিম আৰু মই এই পাত হাৰ অৰ্ডাৰ কৰিছিলোঁ এই পাত এনেধৰণৰ এপাত মোৰ আৰু হাৰ আছে গোল্ডেন কালাৰ হয় এই পাত কম প্ৰাইজত হয় 140 টকামান আছিলে সেইবাবে মই লৈ ল'লোঁ এই পাত দেখিছে এই ধৰণে ভাল কুৰ্তি বা শাৰীৰ লগত পিন্ধিলে ভাল লাগিব দেখিছে আৰু আপোনালোকে জানেই মিছো হৈছে ইণ্ডিয়াৰ এটা বেষ্ট ৰিচেলিং এপ হয় যাৰ জৰিয়তে আপোনালোকে নিজে ঘৰত বহি বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব আৰু টকা আৰ্ণ কৰিব পাৰিব যিবোৰ বস্তু আপোনালোকে চেল কৰিব বিচাৰে সেইবোৰ চেল কৰিব পাৰিব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু প্লিজ মোৰ ভিডিঅ'বোৰত লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে মই আৰু নতুনকৈ ভিডিঅ' দিলে আপোনালোকে পাই থাকিব বাই বাই